নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাক। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ শিক্ষা বিভাগৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। বয়সৰ সময়সীমা 18 পৰা 50 হয়। এই চাকৰিখিনি কি হয়, লগতে কেনেদৰে আবেদন কৰিব লাগিব, লগতে অৰ্হতা সম্পৰ্কে সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। আৰু লগতে মই আপোনালোকক কৈ দিছোঁ কেনেদৰে আবেদন কৰিব লাগিব, মই এই কথা আপোনালোকক জনাই দিম। আৰু ইয়াৰ কাৰণে আপোনালোকক কোনো এক্সাম নহয়, কি কৰিব লাগিব সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব। মই আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি আপোনালোকৰ শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে। এখন স্কুলৰ পৰা ভেকেঞ্চি কিছুমান ওলাই আছে। ইয়াত আপোনালোকৰ গ্ৰেড 3 আছে, গ্ৰেড 4 আছে, মানে টিচাৰৰ ভেকেঞ্চি আছে, লগতে অন্য কিছুমান টেকনিচিয়ান এছিষ্টেণ্টৰ ভেকেঞ্চি, লগতে আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। মই আপোনালোকক ডিটেইলছে কৰিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ঠিক আছে, প্ৰগ্ৰামেটিক একাডেমী ৰঙিয়া ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে। 6টা ভেকেঞ্চি আছে। ইয়াত পোনপ্ৰথমে মই টিচাৰৰ ভেকেঞ্চি কেইটা আলোচনা কৰি দিছোঁ। লাষ্ট ডেটটো দিয়া আছে 19/2/2024 আৰু প্ৰগ্ৰামেটিক একাডেমী ৰঙিয়াৰ ফালৰ পৰা যেতিয়া 6টা ফেকাল্টি আৰু কম্পিউটাৰ অপাৰেটৰ ভেকেঞ্চি আহিছে, ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব লাগিব মই আপোনালোকক সেই কথা আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিয়ক। প্ৰথম আপোনালোকৰ ফেকাল্টি ভেকেঞ্চি আছে। ফেকাল্টি ভেকেঞ্চি আপোনালোকৰ 5টা দেখিব পাব। ছাবজেক্টবিলাক কি আছে, ফিজিক্সো আছে, কেমেষ্ট্ৰি আছে, বায়'লজি আছে, হিষ্ট্ৰি আছে, জিঅ'গ্ৰাফী আছে আৰু এজ লিমিট 40 বছৰলৈকে দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰি থৈছে, এনেকুৱা মাষ্টাৰ ডিগ্ৰী যদি কৰিছে দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চটো বিচাৰিছে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত। আৰু যিটো কম্পিউটাৰ অপাৰেটৰ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে এটা আছে। ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম 40 বছৰ দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰে ডিগ্ৰী, যদি আপোনালোকে BA, BSc, BCom যদি কোনোবা এটা ডিগ্ৰী যদি পাছ কৰি থৈ দিছে, লগতে যদি আপোনালোকে এখন কম্পিউটাৰ চাৰ্টিফিকেট আছে দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ৱাকিং ইণ্টাৰভিউ হ'ব আপোনালোকৰ 22 ফেব্ৰুৱাৰী 2024 তাৰিখে। তাৰ আগত আপোনালোকে আবেদনসমূহ কৰিব লাগিব। আৰু আবেদনসমূহ কৰিব লাগিব তাৰ আগতে মই আপোনালোকক কৈ দিছোঁ। আবেদনসমূহ কৰিবলৈ এইটো যে ফোন নাম্বাৰ দেখিছে, সিহঁতৰ অফিচিয়েল ফোন নাম্বাৰ হয়। এটা কণ্টেক্ট কৰি আপোনালোকে আবেদনসমূহ কৰিব পাৰে, নাইবা আপোনালোকে এইটো ইমেইল দি নিজৰ বায়'ডাটাখন পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। বায়'ডাটাৰ লগতে আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেটসমূহ পঠাই দিব লাগিব। আৰু ফৰ্ম ফিল আপ কৰা লাষ্ট ডেট হৈছে 19 ফেব্ৰুৱাৰী 2024। আৰু আপোনালোকে ৱাকিং ইণ্টাৰভিউ 22 ফেব্ৰুৱাৰী আপোনালোকৰ ৰঙিয়া যিখন স্কুলৰ নাম ক'লো, প্ৰগ্ৰামেটিক একাডেমী ৰঙিয়া ৰিক্ৰুটমেণ্ট, তাত আপোনালোকৰ ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। যদি কিবা জানিবলগীয়া আছে আমাক কণ্টেক্ট কৰিব পাৰে। লগতে যদি আপোনালোকৰ কিবা এডভাৰটাইজমেণ্ট হয় আমাক কমেণ্ট কৰিলে আমি কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টখনো দি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিবৰ বাবে। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।